हेलो गाइस मोर अन्य এটা ভিডিও আপোনালোকক স্বাগত আজি ৰাতিবাৰ যোৱা মানে একদম পুৰা একদম আৰু এপানে মানে আজি বিশ্বকৰ্মা পূজা কাৰণে গাড়ী চাৰি ধুনিয়াকে ধুছো আৰু এপানে আৰু এখন গাড়ী আহিছি মানে আমাৰ ঘৰৰ পৰা বহুখিনি পানী কৰাব লাগে সেই কাৰণে অত এইটো হৈছে দংকুল আৰু এইটো হৈছে বাল্টিং ভৰাকে গাড়ীখন ধুই ল আৰু ধুই পেলাই ধুনিয়াকে আপোনালোকক দেখাই আছো চাই থাকক আৰু এখন গাড়ী বিশ্বকৰ্মা পূজা বুলি নহয় মই ধুই থাকো কিন্তু চাফাই থাকে মোৰ গাড়ী কিন্তু আজি বিশ্বকৰ্মা বুলি আৰু অলপ বেছিকে চাব কৰিম কাৰণ আজি সি মানে গাড়ীৰে মানে পূজা সেই কাৰণে ধুনিয়াকে পূজাটো কৰিল আৰু ধুই ল বঢ়িয়াকে আৰু এখন ই ধুই লওক তাৰে ধুনিয়াকে ধুই পেলাই আপোনালোকক বঢ়িয়াকে দেখাই আছো চাই থাকক আৰু মই কি সুন্দৰ জায়গা এটা আছো দেখছি না আপোনালোকে কি সুন্দৰ নাজাৰা এটা কি সুন্দৰ জায়গা আছো মই মানে এইটো হৈছে সুন্দৰ ৰাস্তা আৰু এটা হৈছে গাড়ী আৰু এটা হৈছে মানে দংকুল কি সুন্দৰ এটা ৰাস্তা মই কি সুন্দৰ এটা জায়গাত মানে ধুই আছো গাড়ীখন তো গাইছ আমাৰ ধুনিয়াকে বলনো আহি পেলাই আৰু গাড়ীখনো ধুই আছে আৰু মোৰখনো মানে আধা দি ধোৱা হ'লে ধুনীয়াকে আৰু আমাৰ বলনে ধুইছে কি তই ৰাতিপুৱা দিব আজি মোৰ আজি জন্মদিন বিশ্বকৰ্মা তোৰ আজি তেতিয়াহ'লে খানা বনা নাই সৰু সুৰাকে কিবা চালা খানা চানা বোলে একো নহয় আজি আৰু বোলে জন্মদিন গাইছ ভাল দিনতে জন্ম পাইছি চালা কুকুৰে ভাল দিনতে জন্ম পাইছি গাইছ আৰু এপানে ধুনীয়াকে পানী দেখছি না মানে গাইছে পানীটো এনেকুৱা কালাৰ হয় কাৰণটো মানে এইখনৰ কাৰণে এনেকুৱা কালাৰ হৈছে আৰু ভালকৈ চাফা পানী দি ধুই দিম ৰ গাইছ তো গাইছ আমি ধুনীয়াকৈ এতিয়া ধুই আছোঁ আৰু গাড়ীখন মানে বেছি বাচি বেলেগ একো নাই আৰু অলপমান আছে ধুনীয়াকৈ পানীখিনি মাৰি দে গাইছ আৰু অলপ বঢ়িয়াকৈ হৈ যাব তো বাকী গাইছ আমাৰ মানে ধুনীয়াকৈ গাড়ী চাৰি সুন্দৰকৈ ধোৱা হৈ গ'ল এখন হৈছে মোৰ এখন হৈছে আমাৰ বলেনোৰ আৰু বঢ়িয়াকৈ ধুই দিলোঁ সুন্দৰকৈ চিলচিলা হৈ গৈছে এতিয়া বঢ়িয়াকৈ চলাব লাগে আৰু গাড়ী আৰু এখন হৈছে আমাৰ বলেনোৰ বঢ়িয়াকৈ ইয়াৰ ৰঙা গাড়ী নাই পুৰা একদম চিকনে চিক বুঢ়ী একেবাৰে আৰু আমাৰ ই বহি আছে বঢ়িয়াকৈ আপোনালোকক দেখা আছোঁ চাই থাকক বাকী মানে আমাৰ ধুনীয়াকৈ ধোৱা হৈ গ'ল আৰু গাড়ী চাৰি সুন্দৰকৈ ধোৱা হৈ গ'ল আপোনালোকে দেখা পাইছে সুন্দৰকৈ মালা চালা দি বঢ়িয়াকৈ কৰি দিলোঁ তাৰ পৰা ধুই আনি পেলাই ধুনীয়াকৈ কৰি দিলোঁ আৰু এপানে বঢ়িয়াকৈ আমাৰ দা কটাৰী চটাৰী গোটাই ধৰিছোঁ বঢ়িয়াকৈ এপানে বিশ্বকৰ্মা চৰ্মা বঢ়িয়াকৈ আঁকি দিছোঁ ধুনীয়াকৈ আৰু এতিয়া গাড়ী চাবি দিব লাগে আৰু চলাব লাগে ধুনীয়াকৈ গাইছ দেখিছেনে কি সুন্দৰ লগা আছে আজি গাড়ীখন মানে বিশ্বকৰ্মা পূজাৰ দিনাখনে বঢ়িয়াকৈ চাফা কৰি দিলোঁ নে গাইছ মজা মজা দেখাই আছোঁ ৰ'ব চাই থাককচোন তো গাড়ী চাৰিটো ধুৱাই ল'লোঁ আৰু ময়ো বঢ়িয়াকৈ ফ্ৰেছ হৈ ল'লোঁ ধুনীয়াকৈ গা চা ধুই বঢ়িয়াকৈ একদম ক্লিয়াৰ হৈ ল'লোঁ আৰু হৈ পেলাই গোটাই গা চা ধোৱা হৈ পেলাই গোটাখিনি ক্লিয়াৰ কৰি দিলোঁ গাড়ী চাৰি গোটাই চব কৰি দিলোঁ আৰু মানে সুন্দৰকৈ চাই থাকক আৰু মানে আমাৰ তাতে ধুনীয়াকৈ মায়ে থকি দিছে বঢ়িয়াকৈ আৰু থকি চকি ধুনীয়াকৈ ভাঙি পেলাই জাম অলপ ওলাই পেলাই ধুনীয়াকৈ থকি দিছে আমাৰ মন্দিৰত চাই থাককচোন আপোনালোকক দেখাই আছোঁ আৰু মানে পিৰিয়াৰ পৰা পুৰা ডাউল লগি পুৰা ধৰিছোঁ কাৰণ ধুনীয়াকৈ আজি যিহেতু বিশ্বকৰ্মা পূজা চব ধুব লাগিব বঢ়িয়াকৈ ক্লিয়াৰ কৰি দিছোঁ আপোনালোকে দেখাই পাইছে এইগিলাখন চব ধুনীয়াকৈ ফুটা চটা দি সুন্দৰকৈ ক্লিয়াৰ কৰিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ ওলাই যাম চাই থাকক আৰু আপোনাৰ আমাৰ মায়ে ধুনীয়াকৈ মানে গুৱাহাটীত সুন্দৰকৈ চাটি দিছে আপোনালোকে দেখাই পাইছে কি ধুনীয়াকৈ আৰু আপোনাৰ থকি চকি দেৰিকৈ ভাঙব হয়নে মাই অলপ দেৰিকৈ ভাঙব না দে আৰু ধুনীয়াকৈ চাটি তাটি দিছে এতিয়া তুমি ওলাই আহা আৰু সেই মানে দৰ্জাখন মাতি দি নহবা আকৌ কিবা কানি সোমাই যাব আকৌ তো গাইছ চাই থাককচোন তো গাইছ ধুনীয়াকৈ বাইক চাইক উলিয়াই ল'লোঁ আকৌ ঘূৰিব এটা হয় ন মাই অলপ ফুৰি আহোঁ ধুনীয়াকৈ আজি বিশ্বকৰ্মা পূজা বুলি ধুনীয়াকৈ ফুৰি আহোঁ দে ভালকৈ আহিম দে ভালকৈ চলাম আৰু ভালকৈ চলাম দে তো বাকী গাইছ আমি মানে ধুনীয়াকৈ বিশ্বনাথ ঘৰ আহি পেলাই আৰু আমি ধুনীয়াকৈ যাম ঐ তই ক'ত পলাইছে দেখি পেলাই ক'ত পলাইছে তই বেলেগ কৰিব দেখি চালাই বা তাৰ ফুটি গাড়ী আজি গাড়ী তেল তাৰে খৰচ কৰি মোৰখন থৈ যাম গাড়ী এই চালা গাড়ী দেখছি নে গাড়ী এই চাইকেল এটি ধৰিম চাবি এখন দুখন তিনিখন চাৰিখন পাঁচখন গাড়ী ঐ তই ইমান টকাৰ মালিক সেইগিলাই তই ভাজি দিব লাগিব এই গাড়ী দেখিছে না চালা টকা কিমান পৰি আছে আৰু মোৰ হৈছে এখন আৰু চাইকেল দুখন আছে দিছোঁ চালা দেখছি নাই আৰু গাড়ী আমি এতিয়া ধুনীয়াকৈ বিশ্বনাথৰ পৰা ওলালোঁ ওলাই পেলাই ধুনীয়াকৈ যাই আছোঁ আৰু আপোনালোকক যদি যি পাওঁ চবখিনি দেখাম আৰু ঐ ফেব্লিৰ কি খবৰ ফেব্লিটো ঘৰত আছে না ঘৰতে আছে আমি গৰু ঘূৰাই দি আছোঁ তাকে আমি এতিয়া গৰু ঘূৰাই দি আছোঁ আৰু ধুনীয়াকৈ দমদমত দেখি যাই আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাম চাই থাকক গাড়ী উৰাই দিয়া তই গাড়ী কিনিলি গম পাবি হেৰি এটা কথা সুধো কবি নে প্ৰেম কৰা যায় নে প্ৰেম হৈ যায় সেইটো মানে ই এনেকৈ গম নাপা তই বিয়া কৰালি গম পাবি তো বাকী গাড়ী ধুনীয়াকৈ আমি দমদমত পালোঁ বিশ্বনাথ আৰু মই সুন্দৰকৈ যাই আছোঁ আৰু ক'ত কি পাওঁ এইগিলাখন মানে দেখিছে নাই মানে বিশ্বকৰ্মা পূজা বুলি ধুনীয়াকৈ সজাইছে আৰু বেয়া সজাইছে আৰু আগত আজি জিম টিমে এইগিলা দেখিছে নাই ইয়াতে এটা মানে জিম চেণ্টাৰ আছে কি সুন্দৰকৈ সজাইছে আপোনালোকে দেখাই পাইছে ইয়াতে মানে ভোক চোক খোৱাব আৰু আপোনালোকে দেখা পাইছে নে এইটো জিম মানে ধুনীয়াকৈ চাই থাককচোন আমি মানে বিশ্বকৰ্মা পূজা চিটাৰ পৰা ঘূৰি পেলাই আহিলোঁ মানে বেলেগ আজি বিশেষ মানে দেখা নাপালোঁ আৰু বিশ্বনাথ আৰু মই অলপমান মানে ঘূৰাব লৈছে অলপ মানে আপোনালোকে মানে বেলেগ আজি বিশেষ একো নাই আৰু বিশ্বকৰ্মা পূজা বুলি তথাপিও আপোনালোকক দেখাম আৰু যি পাওঁ চাই থাকক
তো বাকী গাইছ আমি ধুনীয়াকৈ মানে বংশৰত আহিছোঁ মানে এইটো হৈছে আমাৰ বংশৰ মানে গণেশ মন্দিৰ আৰু আমি ইয়াতে অলপ চাই পাইছোঁ সেইকাৰণে আমি দূৰ ৰখছোঁ ই ভিডিঅ' এডিট কৰিছোঁ ভিডিঅ' কালি দিবি নে আজি দিবি আজি দিবি নেকি তে ধুনীয়া বঢ়িয়া আৰু মই ভিডিঅ'টো বঢ়িয়াকৈ এডিট কৰি লওঁ চাওঁ কেনে এডিট কৰি আছা বা বেলেগ এডিট কৰি আছে চালাই সেই গাইছ ই লৈছে ইয়াতে মোক কিবা খুৱাম বুলি কৈছে আৰু মই তাক ষ্টিং খুৱাব লাগে চালা দেখিছেনে আৰু ভিডিঅ'টো মানে বেছি লাম্বাও নকৰোঁ এইখিনিতে মানে সেই কৰিম আৰু আপোনালোকক যদি মানে ক'ত কিবা পাওঁ ঐ কোনোবাই যাবা নেকি আৰু না অলপ সেইপিনে মেইন ৰোডত দেখি যাবা নাই শেষ কৰ আৰু কৰিম নেকি ভিডিঅ'টো তো গাইজ বিশ্বকৰ্মা পূজা বুলি আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু ভিডিঅ'টো আপোনালোকে আশা কৰোঁ ভাল পাই চাই পেলাই আৰু বঢ়িয়াকৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব দেই গাইজ আৰু আজিলৈ বাই জয় অসম